বন্ধুসকল আপোনালোকে কেনে আছে আশা কৰোঁ আগৰ দৰে আপোনালোকে অতি সুখত আছে গতিকে আজি আমি আহিছোঁ এটি জ্যোতি সংগীত ৰেকৰ্ড কৰিবলৈ এই মস্ত বিল্ডিংটোৰ ভিতৰতে আছে এটি অতি সৰু ষ্টুডিঅ' গীত ফটো উঠা ষ্টুডিঅ' নহয় দিয়ক গীত গোৱা ষ্টুডিঅ' গতিকে সেই ষ্টুডিঅ'ৰ ভিতৰলৈ গৈ আমি সুন্দৰকৈ তৰে মৰে আলোকৰে যাত্ৰা শীৰ্ষক জ্যোতি সংগীত ৰেকৰ্ড কৰিম গতিকে কেনেকৈ ৰেকৰ্ড কৰিম আপোনালোকক সম্পূৰ্ণ প্ৰক্ৰিয়া দেখুৱাই দিম গতিকে আহকচোন আমি কেনেকৈ ৰেকৰ্ড কৰোঁ সকলো ধৰণৰ প্ৰক্ৰিয়া চাওঁ আৰু এতিয়া পুৰা একদম চুপ আমি ষ্টুডিঅ'ৰ ভিতৰত সোমালো মাজতে এয়া সুন্দৰকৈ বাইদেউ চকলেটো বিলাই আছে ভোক লাগিছে এয়া বাইদেউ কৈ দিলে আৰু এয়া ছাৰেও খাব আৰু ছাৰ গতিকে এই ছাৰেই সুন্দৰকৈ ৰেকৰ্ডিং কৰে আৰু এয়া সুন্দৰকৈ সকলো ধৰণৰ সা সৰঞ্জাম সজাই থৈছে আৰু এয়া বাইদেউ বহি আছে তেওঁ ষ্টুডেণ্ট লৈ আহিছে তেওঁলোকে সুন্দৰকৈ ৰেকৰ্ডিং কৰিলে আৰু এতিয়া 1 2 3 গো তোৰে মোৰে আলো কৰে যাত্ৰা গতিকে ভাই আজি আমাৰ সব শেষ ভিডিঅ' ৰেকৰ্ডিং শেষ শ্বুটিং শেষ সব শেষ ভিডিঅ'টো সম্পূৰ্ণ হৈ উঠিছে এতিয়া আৰু গতিকে আপোনালোকলৈ দিবলৈ বাকী গতিকে সম্পূৰ্ণ আপোনালোকক তৰে মৰে আলোকলে যাত্ৰা শীৰ্ষক জ্যোতি সংগীতটি ৰেকৰ্ড কৰা দেখুৱালোঁ শ্বুটিং কৰা দেখুৱালোঁ গতিকে সম্পূৰ্ণ হৈ উঠিছে এতিয়া আপোনালোকক ভিডিঅ'টো মই দিলোঁ কেনে পালে জনাব কিন্তু তলত সেই গীতটিৰ লিংক আছে সেই লিংকটোলৈ গৈ আপোনালোকে চাব পাৰিব সেই ভিডিঅ'টো গতিকে আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'ৰ তলত সেই লিংকটোলৈ গৈ চাব ভিডিঅ'টো আৰু আজি ইয়াতে ভিডিঅ'টো সামৰোঁ ধন্যবাদ